हेलो गाइस আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেসবুক পেজ এতিয়া চাওক যুৱক এজনে গাড়ী ভাঙি আছে এই যুৱকজনক আপোনালোকে নিশ্চয় বহুত দিন আজি 2-3 মাহ মান আগত দেখা পাইছিলে খুব ভাইৰাল হৈছিল এই যুৱকজন হৈছে আপোনাৰ বৰাক ভেলীৰ অসমৰে যুৱক তেখেত আপোনাৰ এজন মেকানিক তেখেতৰ এখন গেৰেজ আছে তাক চাক তেখেতৰ পিছফালে এখন আপোনাৰ গ্ৰীন কালাৰ গাড়ী ৰখোৱা আছে এয়া হৈছে আপোনাৰ মাজত যি গাড়ীখন ভাইৰাল হৈছিল অসমত যে আপোনাৰ সুইফট ডিজায়াৰৰ পৰা লাম্বৰগিনি কাৰ বনাইছিল সফল হৈছিল খুব ভাইৰাল হৈছিল গোটেই অসম তথা গোটেই ভাৰতত আৰু আমাৰ সুবুৰীয়া দেশ বাংলাদেশতো খুব ভাইৰাল হৈছিল এই যুৱকজন আপোনাৰ বৰাক ভেলীৰ হয় তে এতিয়া ঘটনাটো হৈছে গাড়ীখন কিয় ভাঙি আছে এইবিলাক ইমান দামী গাড়ী কিয় ভাঙি আছে আজি চাওক দুজন যুৱকৰ কথা বতা চলি আছে তে ইয়াত এই কথাই কৈ আছে যে তুমি 20000 টকাত এই গাড়ীখন ভাঙিব পাৰা নেকি মানে হেতৰ বাজি ধৰা হৈছিল যে তোমাক মই 20000 টকা দিম 20000 টকাৰ কাৰণে তুমি গাড়ীখন ভাঙি দেখাই দিব পাৰা নেকি আৰু লগে যুৱকজনে মান্তি হৈছিল একচুয়ালি মই এটা কথা কম যে মাজত তেখেতে আপোনাৰ খুব ভাইৰাল হৈছিল এতিয়া চাগে এই গাড়ীখন ভাঙি পেলাই আকৌ ভাইৰাল হ'ব বিচাৰিছে এতিয়া চাওক যি 20000 টকাৰ কথা বতা হৈছিল আৰু সেই যুৱকজনৰ হাতত এতিয়া সেই 20000 টকাটো হাতত দেখা পোৱা গৈছে আৰু যুৱকজনে 20000 টকাৰ কাৰণে গাড়ীখন ভাঙি পেলাইছে আৰু চাওক এই দুজনৰ মাজত কথা বতা চলি আছে যে গোটেই গাড়ীখন ভাঙি দেখাব লাগিব এই চাওক হাতত টকা ইয়াত তেখেতে গণিব 20000 টকা তাৰ পিছত আকৌ 20000 টকা গণাৰ লগে আকৌ কিছুমান অলপ পইচা তেখেতক আকৌ বন্ধুজনক আকৌ ঘূৰাই দিব একচুয়ালি এই ভিডিওটো বনোৱা মোৰ মতে ভাল হোৱা নাই কাৰণ এয়া সমাজৰ কাৰণে ভাল নহয় কাৰণ আমি এনেকুৱা বহুত পৰিয়াল আছো যে এখন মটৰসাইকেল কিনিবলৈ ক্ষমতা নাৰাখো এই যুৱকজনে ইমান ধুনীয়া গাড়ীখন ইমান মানে কম পইচাৰ কাৰণে ভাঙি পেলাইছে তাৰ কাৰণে খুবেই বেয়া লাগিছে আৰু খঙো উঠি আছে আপোনালোকৰ চাগে তেনেকুৱা খঙো উঠি আছে বা ভাল পাইছেটো আপোনালোকে নিশ্চয় গম পাই আছে মই বেছি একো নকওঁ আৰু গোটেইখিনি তেওঁলোকে বৰাক ভেলী যি মাতৃভাষা আছে যি বাংলা ভাষা আছে তেখেতসকলে নিজৰ মাতৃভাষাত কথা পাতি আছিল তে মই একচুয়ালি মোৰ বেলেগ উদ্দেশ্য নহয় মই এই ভিডিওটো এইকনে বনাইছো যে এই ভিডিওটো বনোৱা এই গাড়ীখন ভাঙিলে ভাঙা ভিডিওটো ইউটিউবত দিব নালাগিছিল বা ফেসবুকত দিব নালাগিছিল কাৰণ এয়া হৈছে সমাজৰ কাৰণে এক ক্ষতিকাৰক ধন্যবাদ